আসাম চৰকাৰে যেতিয়া ৰেকমেণ্ডেশ্যন কৰিছে ভাৰত চৰকাৰে সেইটো কনচিড কৰিবই এতিয়া ট্ৰাইবেল আমাৰ দাদা ভাই জনগণ আৰু ডেকা গাভৰু ছাত্ৰ ছাত্ৰীলৈ মোৰ এটা আহ্বান মোৰ এটা মেছেজ যে আমাৰ যি সুৰক্ষিত আমি ফেচিলিটি পাই আছোঁ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত সেইটো আমি কেনেকৈ মানে নষ্ট হ'ব দিব নোৱাৰে সেইটো কেনেকৈ আমি সুৰক্ষিত কৰিব পাৰে আমি কেনেকৈ ভালকৈ ৰাখিব পাৰে আমাৰ যেন কোনো নষ্ট নহয় ক্ষতি নহয় এই কামটো আপোনালোকৰ হাতত থাকিল আপোনালোকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে এই কামটো আপোনালোকে কৰিব পাৰিব লাগিব এতিয়া BTC অঞ্চলত যিটো হৈ আছে মই ভাবোঁ আলোচনাৰ অতি প্ৰয়োজন মই আহ্বান জনাব বিচাৰিছোঁ আজি বড়ো ভাষাত এটা প্ৰভাৱ আছে দাইনাং কদৰাং আপাচুজনাং আজি অসমৰ গোটেই ট্ৰাইবেলসকলে আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেউতা হিচাপে গুৰু হিচাপে চাই আছে তেখেতৰ ওপৰতে আমাৰ ট্ৰাইবেলৰ পলিটিক্স ট্ৰাইবেল জাতিৰ যাই থকাৰ বহুত কথা বহুত কাম ডিপেণ্ড কৰি আছে গতিকে সকলোৱে তেখেতৰ প্ৰতি চকু দি আছে আৰু কথাটো সঁচা ইয়াৰ কাৰণে মই আমাৰ BPFৰ সভাপতি BTC চিফ হাগ্ৰামা মহিলাৰী দেৱলৈ আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে গোটেই ট্ৰাইবেল জাতি গোষ্ঠীৰ যি জাতীয় সংগঠনবিলাক আছে ছাত্ৰ সংগঠন আছে যিসকলে আজি আন্দোলন কৰি আছে তেখেতসকলৰ লগত সময় দি পেলাই ধৈৰ্য লৈ পেলাই যেন আলোচনা কৰে যেন কিবা এটা ভাল ৰেজাল্ট বা ভাল ফল আমি আনিব পাৰোঁ আৰু সকলোৰে একচেপ্টেবল এটা সলিউশ্যন যেন আনিব পাৰে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱে যেন এই কামটো কৰে মই ইয়াৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ